পটল আলু ৰেচিপি বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে মই পটল লৈছোঁ। পটলকেইটা মই এয়া 4-4 কাটি লৈছোঁ। তাত মই আলু বইল কৰি আছোঁ। আলুখিনি বইল কৰি অকণমান সিজি ল'বলৈ দিছোঁ। পটলখিনি মই অলপ ফ্ৰাই কৰি ল'ম। এইখিনি মই এতিয়া নিমখ সানি লৈছোঁ। এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। তাত মই মিডিয়াম আকাৰৰ 2টা লৈছোঁ আৰু এয়া আদা এটুকুৰা দিছোঁ আৰু নহৰু দিছোঁ 6-7 ফুটামান। এইখিনি মই মিক্সিত ভালদৰে গুড়ি কৰি ল'ম। এই 2টা মিক্সিত মই গুড়ি কৰি ল'ম। এতিয়া এইখিনিতে মই এই ভাজিখিনি ভাজিম। তাৰ কাৰণে মই এতিয়া ইয়াত দিছোঁ তেজপাত, লং এটাই আৰু ডালচেনি। এতিয়া পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি দি দিছোঁ। মই বিলাহীখিনি ভালদৰে এনেদৰে লৰাই দিম। ধনিয়া মছলা আধা চামুচতকৈ অলপ বেছি দিছোঁ। জিৰা মছলা 1 চামুচ, মিট মছলা আধা চামুচ দিছোঁ, হালধি গুড়ি আধা চামুচ, জলকীয়া গুড়ি আধা চামুচ দিছোঁ। অলপ দেৰি ভাজি ল'ম। মই এইখিনি অলপ তেৰালৈ ৰখি দিম। মই মোৰ পটল আলু ভাজি ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, কিমান টেষ্টি লাগে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব।